বানপানী নাহিবি দেচোন এবাৰ দাঙি দে জালখন ঢাকি থৈ দিছো খাই লগৈ চেংগুটি খেলিম এতিয়া কালি ৰাতিটোৰ ভিতৰতে কি হৈ গ'ল চাওক ঐ ছাগলী লাগিবি নেকি মোৰ লগত ইয়াকে পিঠি চকলিয়াই পেলাম এই কি চাই আছ এই কেনে পাইছ যা এই বিচে বুঢ়ী অকলে অকলে বহি কি কৰি আছ নাকৰ খেকেও লগাই দিলো মই আজি কিনো ভিডিঅ' বনাম ভাবিয়ে পোৱা নাই সেইকাৰণে নক্সা কৰি আছো বলক এতিয়া কাকা আৰু আইতাই কি কৰিছে চাওঁগৈ আৰু আজি মোক লগ কৰিবলৈ মানুহ পোৱালি কেইটামান আহিব চাই থাকিব দেই সেয়া কাকাই কিবা কৰি আছে কাকা কি কৰিবি নো ইয়াত বেৰ এখন বনাও ল এই যা আইতা ঐ ইয়াত বেৰ মচি আছ তই চাহ তাহ কিবা বনালি জানো টেবুলকে চাহ মৰি আছে যা ঢাকি থৈ দিছো খাই লগৈ তুৰুম টেমেও এইয়া চাহ মৰি খান তিয়াপ তুৰি ৰাইজ মই যে কৈছিলো মোক লগ কৰিবলৈ মানুহ পোৱালি কেইটামান আহিব বুলি সেয়া চাওক আহি পালেহি ইহঁতে মোৰ ভিডিঅ' পুৰা চাই থাকে বোলে সুমনক লগ কৰিব আহিছো এইটো শিৱসাগৰৰ পোৱালি ইয়াক লুকাইহে আছে তাৰ বোলে উৎপাত মোৰ লগত ভিডিঅ' বনাবলৈ এতিয়া আকৌ সি লাজতহে মৰিছে ব'লা এতিয়া পাটনাহঁতৰ ঘৰত যাওঁ ৰাইজ পাটনাহঁতৰ ঘৰত আহি বহি আছোহি সিহঁতক চবকে ভাত খাবলৈ দিছে মোক হলে দিয়া নাই কৈছে বোলে তই সদায় খায়ে থাক আজি নেলাগে দে খাবলৈ ইমান ডাঙৰ বেইজ্জতি কৰিছে ৰাইজ ইয়াৰ বদলা ল'বই লাগিব তাক দিম মছলা এদিন সময় আহক এয়া ভাত খুৱাইছে তাকো কিহৰ লগত জানে ৰাইজ RCM যে চয়াবিন পায় সেয়া লগত মাংস বুলি ঠগাইছে সিহঁতক এইটো ডেমন গুণ্ডা ই শিৱসাগৰৰ পৰা আহিছে মানে ইয়াত তাৰ মোমায়েকৰ ঘৰ আছে তালৈ আহিছে আৰু এইজনী পলাশী বাই আমাৰ গাঁৱৰে আৰু এইফালে ইয়া অপূৰ্ব গগৈ ই লুটু মাৰিব আহিছে মানে তাৰো ইয়াতে মোমায়েকৰ ঘৰ আৰু এইজনী অনুষ্কা শৰ্মা চয়াবিনকে মাংস বুলি ভাবিছে বেচেৰাকেইটা এতিয়া কি খেলিম চেংগুটি খেলিম এতিয়া ৰাইজ গুটি খেলা নহবই আৰু এতিয়া কাকাই মাতিছে বোলে ঘৰলৈ যাওঁ একেবাৰে কাইলৈ ৰাতিপুৱা লগ পাই আছো আৰু দেই আজি ভিডিঅ' নবনাও ৰাইজ ৰাতি যি দপাল পিতা বৰষুণ পৰিলে গোটেই পথাৰত পানী জমা হৈ গ'ল এয়া চাওক আমাৰ কঠীয়াও ডুব যাওঁ হৈ আছে সেইফাললৈ ওলাই আছে সেইফালে বুঢ়ে যাব আৰু বাৰু পশ্চিম ফালে গৈ আহো বলক চাই আহোঁগৈ বাতিলিকলৈ যাওঁ পশ্চিমত পুৰা মাছ পৰিছে বোলে চবে ধৰি আছে মাছ তাকে চাবলৈ আহিছো ময়ো যাম ৰাইজ পানী সোমাই আছে বুজিছে লাহে লাহে বাঢ়ি আছে ডকমকা ফালে বোলে মাথাউৰি ভাঙিলে সেয়া পানী আহি আছে লাহে লাহে এইফালে বানপানী নাহিবি আহিলে বেয়া পাম ঐ পতং খোৱা পাইছানে নাই মাছ খালৈ জীৱন দাই থৈছে এইয়া টিকলা পাইছে এইফালে ইয়া মানুহেও ধৰি আছে আৰু বান্দৰো আছে চাওঁগৈ বলক এইয়া ইয়াত মাছ জীৱন দাই থৈছে পাছত দাদা পাইছনে নাই দেচোন এবাৰ দাঙি দে জালখন হাই কি ডেঞ্জাৰো ইয়াৰ জালখন সেইফালে পুৰা ধৰি আছে ন বাটলি বল বাটলি যাওঁগৈ আৰু ৰাইজ কালি ৰাতিটোৰ ভিতৰতে কি হৈ গ'ল চাওক কালি পানী সোমাই আছে বুলি কৈছিলোহে আপোনালোকক আজি এইটো চাইডে চব বুৰ গ'ল চাওক এইফালে আহিব পৰা নাই মাথাউৰি আছে যে এইফালে থকা ঘৰবিলাকতহে পানী সোমাইছে আৰু এইফালৰ কঠীয়া চঠীয়া চব ডুব গ'ল আপোনালোকৰ ফালে পানী কেনেকুৱা কমেণ্ট কৰি জনাবচোন দেই
আজিলৈ আহিছোঁ দেই তাৰপা